খুন্দা মাছ আমাৰ নাথ সম্প্ৰদায়ৰ মানুহৰ হিয়াৰ আমঠু আৰু মোৰো বিয়া হোৱা 3 বছৰেদি খাৰৰ অভিজ্ঞতা অৱশ্যে কম নহয়। আৰু এয়া হৈছে খুন্দা মাছ। যিসকলে খায় তেওঁলোকে জানে খুন্দা মাছ এনেকৈ উতলাই জলকীয়া ফালি দিব লাগে, লগত দিব লাগে খাৰ এটোকমান আৰু ঠিকমতে উতলাব লাগে। আৰু মানে খুন্দা মাছৰ যিটো গোন্ধ পায় সেই গোন্ধত মানে মানুহে গম পাই যাব লাগিব যে খুন্দা মাছ বনাইছে। এতিয়া আহকচোন তেওঁৰ মুখৰে শুনো। খুন্দা মাছ কেনেকুৱা হৈছে বাৰু? যিবিলাকে খুন্দা মাছ খাই গম পাব, মানে দেখিয়ে গম পাব কেনেকুৱা হৈছে। আমাৰ শিৱসাগৰ অঞ্চলৰ মানুহে প্ৰায় জানে খুন্দা মাছটো কেনেকৈ বনোৱা হয়। মেইনলি মাছ হৈছে তোমাৰ যিকোনো মাছ হ'লে ভাল নহয়। কি মাছ আছিল এইটো? বেচা মাছৰ ভাল হয়, তাৰপিছত পুঠি মাছৰ ভাল হয়। এনেকৈ মানে যিটো মাছৰ তিতা নহয় আৰু বনালে সেই মাছটো আনি পেলাই ৰ'দত শুকুৱাব লাগিব। ভালকৈ বাছি দি ৰ'দত শুকুৱাই লৈ তাক মানে ৰ'দত শুকুৱাব পাৰি বা আমি খৰিৰেও চালনীত শুকুৱাব পাৰি। শুকোৱাৰ পিছত তাক ঢেঁকীত খুন্দিব লাগিব মাছখিনি ধুনীয়াকৈ। ঢেঁকীত খুন্দিব পাৰি, যোনে যেনেকৈ খুন্দে আৰু মাত্ৰ ধুনীয়া মিহি হ'ব লাগিব, গুড়া হ'ব লাগিব। তাৰপিছত তাৰ লগত দিব লাগিব নিমখ, ক'লা কচু, খাৰ। ক'লা কচুটো কি কৰিব? ক'লা কচুটো প্ৰথমতে কুটি লৈ পেলাই অলপ ৰ'দত শুকুৱাই ল'ব, গুড়া কৰি পেলাই এই মাছখিনিৰে ধুনীয়াকৈ সানিব আৰু মাছ। তাৰপিছত খাৰ অলপ দিব, নিমখ দিব, মানে সোৱাদ অনুসৰি খাৰটো দিব বা নিমখটো দিব। তেনেকৈ বস্তুটো ধুনীয়াকৈ সানি মিক্স কৰি পেলাই বাঁহৰ চুঙাত কৰা আচলতে একচুৱেলি। বাঁহৰ চুঙা, ধুনীয়া বাঁহৰ চুঙাত, ডাঙৰ বাঁহৰ চুঙা আছে আমাৰ এটা আছে কিজানি? আমাৰ আছে ঘৰ এটা। চুঙাটোত ধুনীয়াকৈ তাতে একদম পূৰা টাইটকৈ, হাৱা সোমাব টাইটকৈ পূৰা গলে পূৰা ভৰাই তাক কিছুদিন ৰাখি থ'ব লাগিব। ভালকৈ ঢাকন চাকন দি মুখখন বন্ধ কৰি চুঙাটোৰ মুখখন বন্ধ কৰি দিব লাগিব আৰু তাৰপিছত কিছুদিন পিছত মানে তোমাৰ 2-3 মাহমান পিছত সেইটো মানে পুৰণা নাই মানে খাই ভাল লাগে বস্তুটো। সেনেকৈ থৈ দিয়াৰ পিছত খোৱাৰ কাৰণে উপযোগী হয়। ৰান্ধাটো অকণমান নালাগে, তুমি গোটেইখনেই পালা। ঠিকে আছে, তেতিয়াহ'লে আপোনালোকে ট্ৰাই কৰিব দেই।